Una mo তেল লগাই দিব ভালকে তেল লগাই দিয়া না প্লিজ এটা লাগে হা জানো এবাৰ ইমেইল লগাব এবাৰ ইছ্যু তেতিয়ালৈকে ইমেইল তুমি এনে তোমাক লগাই দিম মই এইটোৱে সিটো সিটোৱে এইটো আগত কোন বহিব মই কাক লগাম তাৰপিছত ইনো আগলৈ আহিব মই দিয়া তোমাৰ হাতত দি দিছোঁ লগোৱা গা ধুবলৈ যাম ন তাৰপিছত এইবিলাক চব লগাই দিয়া মই দি দিছোঁ হা চোৱা মই এনেকৈ ৰ'বা লগাই দিবা চাওঁ ৰ'বা চাই ন ভিতৰত দি দিছোঁ অলপ চাওঁ গুড়িবিলাকত দি দিছোঁ ৰ'বা মই দি দিম ৰ'বা ৰ'বা এতিয়া তুমি সানি থাকা মাছাজ দি থাকা হৈ গ'ল তলফালে হাতবিলাক সোমোৱাই দিয়া এনেকৈ কৰি কৰি এনেকৈ অঁ হ'বনে ইনো এতিয়া ইনো আহা মই ইচুক দি ইনোক দি দিওঁ Mami, dico te. Io so che non voglio dire. Sana? Ma so che bulli no gode. Na to so che बहुत बहुत ma boy. হৈ যাব দিয়া দিয়া Mama. Agla bulli no gode. Mai tu koim. Kindu to kahibo ni. গা ধুৱাই নাই আমি আজি অলপ দেৰিয়ে হৈ গৈছে এই চুলিত তেল লগালোঁ যে এতিয়া ভাবিছোঁ অলপ মুখতো ফেচ পেকে লগাই লওঁ বহুত দিন লগোৱা নাই বহুত দিন লগোৱা নাই ইস পাপা থাকোঁতে লগাইছিলে পাপা থাকোঁতে লগাইছিলোঁ পাপা কিমান দিন হ'ল নথকা 3 weeks ৰানিং 2 সপ্তাহ অহা নাই হয়নে নহয় মই এতিয়া এইটো পেক ঘৰতে বনাই ল'লোঁ এইটোত আছে আপোনাৰ বেচন আছে নেমু গাখীৰ মৌ বেচন নেমু কেঁচা গাখীৰ আৰু মৌ মৌ তামনে মৌ হানি দিছোঁ আৰু বেচন আৰু লেমন নিম্বু তা বাকলি দিছা নেমু জুচ দিছোঁ নেমু জুচ আমাকো খাবলৈ দিবা নেমু নাই জানো বেছি সেইটো একদম পকি গৈছিলে নেমু এটা আছিলে সেইটো নিম্বু পকি গ'ল এতিয়া বজাৰত ওলোৱাই তাৰমানে বেয়া অকণমান আজি বেপাৰীজন যে আহিছিলে নেমু অনাই নাই দোকানবিলাক বন্ধ যে পাবলৈ নাইকিয়া হৈছে বুজিলা দেখিছে একদম অজীৱ হিউ লগাইছে মোক গালৰ পৰা লগাই লৈছে মই লগোৱা নাছিলোঁ আৰু আছে নেকি চুচি বাচি লৈ লোৱা ক্লিন কৰি মুদা শেষ পুৰা কমপ্লিট পুৰা শেষ কৰি লগালোঁ বেছিকৈ লোৱা নাই মই ডাঙৰ চামুচখনে আধা চামুচ মানেই লৈছোঁ তো হিচাপটো নিজেই মানে চাই ল'ব লাগে আৰু
পেষ্টটো মানে ধুনীয়াকৈ হোৱাকৈ গাখীৰ আৰু মৌ আৰু আপোনাৰ নেমুটো দি ল'লোঁ মোৰ পেকটো লগোৱা হৈ গ'ল এতিয়া এনেকৈ 15-20 মিনিটমান থাকিম অলপ শুকাবলৈ দিম তাৰপাছত মুখখন ধুই দিম তাৰপাছত গাও ধুই ল'ম চুলিখিনিও ধুব লাগিব গোটেই তিনিটাই গা ধুম সিহঁতক প্ৰথমতে ধুৱাই ল'ম তাৰপাছত মই গা ধুম মুখখন ধুই আহিলোঁ বহুত ফ্ৰেছ লাগিছে তুমিও ধুলা নেকি এখন লোৱা মই মুখ ধুইছোঁ কাৰণে সিহঁতেও মানে এনেই মুখ ধুইছে আৰু এফালে ভাজিও বনাই আছোঁ ফুলকবি ভাজি বনাইছোঁ খুতুৰা দাইলত দি পিনি বইল দাইল বনাইছোঁ হৈ গ'ল কণী দুটা বইল কৰিছোঁ আৰু এতিয়া ভাতটো পাতি দিছোঁ এতিয়া আমি গা ধুবলৈ যাওঁ পাছত লগ পাই আছোঁ কি কৰোঁ কি নকৰোঁ তাৰমানে একদম চব কামতে ভাগ ল'ব লাগে ভাত বনাবলৈ লাগে এতিয়া কণী গুচাইছে তত নাই পাকঘৰৰ কামহে নকৰে পাইছানে গা ধুবগৈ লাগে ব'ল না মই ৰৈ আছোঁ তোমালোকক প্ৰথম ধুৱাই ল'ব লাগিব ন মই নহ'লে যে মই গোটেই তিতি যাওঁ কণীকেইটা গুচাইহে গা ধুবলৈ যাব একদম মানে উৎপাত কি কৰোঁ কি নকৰোঁ ঘৰত আমনি মানে চব কামতে ভাগ ল'ব লাগে ভাত বনাবলৈ লাগে ভাত বনাবলৈ কেনেকৈ দিওঁ বাৰু ফুলকবি তথাপি কাটিলেগৈ ফুলকবি কাটিলে তাৰপাছত এতিয়া সেই কণীটো গুচাবলৈ দিছোঁ এনেকৈ ঘৰ সাৰিলে কণী গুচাইছে তাতে থৈ দিয়া আমি খোৱা সময়ত ভালকৈ আকৌ অকণমান গৰম পানী দি ধুই ল'ম দেই গুচাই তাতে থৈ দিয়া হ'ব সেয়াই আৰু এনেকৈ দিনবিলাক পাৰ কৰি আছোঁ আৰু ইহঁতৰ আমনিও লাগে বেচেৰাকেইটা চব কামতে ভাগ ল'ব লাগে ঘৰ সাৰিলে কণী গুচালে ফুলকবি কাটিলে সেয়াই এতিয়া গা ধুমগৈ গা ধুই উঠি ভাত খাম আৰু এইটো কোনেও নালাগে মই কি প'জ দিছা তুমি ফ্ৰক প'জ ৱাই এনেকুৱা প'জো থাকে নেকি ফ্ৰক প'জ য়োগা নেকি আৰু তুমি কি প'জ কৰি আছা পাপি প'জ নেকি আৰু এটা বেবী উঠি আহিলে আমাৰ এইটো হৈছে মোৰ অকণমানি সৰু বেবীটো ডাঙৰ বেবী চাওঁ এনেকৈ নকৰিবা শুন তুমি ডাঙৰ বেবী এইটো আমাৰ ল'ৰাকেইটা বেবীয়ে হৈ আছে প্ৰায় ডাঙৰে হ'ব পৰা নাই অলপ প্ৰণায়ামে কৰিলোঁ অলপ তুমি কৰিবানে এনেকৈ লৈছোঁ হাতখন দ্ৰোণ মুদ্ৰাত ল'ব ফিটকৈ বহিব কঁকালটো ফিট কৰি আগত ভিডিঅ' আছে মই এনেই ঘৰত কৰিছোঁ জানো হাতত দিতে জানো ডিষ্টাৰ্ব কৰি নাথাকিবা প্লিজ এতিয়া য়গিক ব্ৰিডিং তুমি যাওঁতে বহি থাকা এনেই মন নগ'লে নকৰিবা এনেই বহি থাকা ৰেষ্ট কৰি থাকা এনেকৈ শুই থাকিলেও শুই থাকা প্ৰথম এতিয়া কৰিম য়গিক ব্ৰিডিং তাৰ কাৰণে দীঘলকৈ উশাহটো ল'ম দীঘলকৈ উশাহটো এৰিম উশাহ লোৱা মেলাটোত তাৰমানে কনচেনট্ৰেট কৰি পিনি কৰিম সেইটোৱে আৰু কপাল ভাতি কৰিম এতিয়া কপাল ভাতিত ইনহেলেশ্যনটো পেছিভ থাকে আৰু এক্সহেলেশ্যনটো এক্টিভ থাকে মানে এক্সহেল কৰোঁতে পেটটোত আপ ডাউনকৈ এটা মুভমেণ্ট আহিব তেনেধৰণে এতিয়া আমি ষ্টাৰ্ট কৰিম কপাল ভাতি এটলিষ্ট 20 বাৰমান কৰিবলৈ চেষ্টা কৰিব যদি নোৱাৰে কমৰ পৰাই ষ্টাৰ্ট কৰিব 5 বাৰৰ পৰা ষ্টাৰ্ট কৰিব 10 বাৰ কৰিব তাৰপিছত লাহে লাহে বঢ়াই যাব
এতিয়া কৰি অনুলম বিলোম প্ৰথমতে হাতখন এদৰে ল'ব প্ৰণৱ মুদ্ৰা বুলি কয় এতিয়া প্ৰথমতে আমি লেফট নস্ট্ৰিল দি উশাহটো ল'ম ৰাইটে দি এৰিম আকৌ ৰাইটে ল'ম লেফটে এৰিম তেনেকে এতিয়া লেফটে ল'ম এৰিম আকৌ ল'ম এৰিম এইটো হৈছে এটা কমপ্লিট আৰু এটা কমপ্লিট সাৰ্কেল হয় এইটো আকৌ এতিয়া ল'ম এৰিম ল'ম এৰিম এইটো 2 নম্বৰ হ'ল এনেকে 10 বাৰ মান কৰিম বাৰ হৈ গ'ল অনুলম বিলোম এতিয়া আমি কৰিম ভ্ৰামৰী আতৰি দিয়া জানো আই লাভ ইউ টু এতিয়া ভ্ৰামৰী কৰিম ভ্ৰামৰী কৰিবৰ কাৰণে এনেকে কাণ দুখন ধৰি ৰাখিব মূৰটো এনেকে ল'ব এনেকে ধৰিব এতিয়া উশাহটো ল'ম আৰু উশাহটো এৰোতে এটা সাউন্ড কৰিব মৌমাখিৰ নিচিনাকে এনেকে ষ্টাৰ্ট কৰিম এতিয়া মই 5 বাৰ কৰিলো এনেকে কমৰ পৰা ষ্টাৰ্ট কৰিব প্ৰথমে 3 বাৰ কৰিব তাৰপিছত বঢ়াই যাব নিজৰ সুবিধা মতে আৰু হৈ গ'ল 3 ধৰণৰ প্ৰণায়াম কৰিলো আৰু 4টা ধৰণৰ প্ৰণায়াম কৰিলো এতিয়া মই কেইটামান ফেচিয়েল যোগা আছিলে আপোনালোকৰ আগত এটা ভিডিও দিয়া আছে ফেচিয়েল যোগা সেইকেইটা কৰিম অলপকে প্ৰথমতে মুখৰ ভিতৰত উশাহ সোমোৱাই লম তাৰপিছত এখন গালৰ পৰা এখন গাললৈ অনানিয়া কৰিম এইদৰে কৰিব মই 20 বাৰ কৰিলো এতিয়া এদৰে এতিয়া আকৌ দীঘলকৈ উশাহটো লৈ পিনি মুখত হাৱাটো সোমাই ল'ব দেখিবি কেনেকুৱা হ'ব ও মাই বুজি মুখৰ ভিতৰত উশাহটো সোমোৱাই উশাহটো হোল্ড কৰি এনেকে ধৰি ৰাখিব লাগে অলপ দেৰি ডিঙিটো লক কৰি ধৰি ৰাখিব লাগে তাৰ পাছত লাহেকে ডিঙিটো সিধা কৰি উশাহটো এৰি দিব লাগে মুখেৰে দি এইটো আকৌ এবাৰ কৰি দেখাইছো প্ৰথম উশাহটো সোমোৱাই লম সোমোৱাই লৈ নাকটো বন্ধ কৰি ডিঙিটো এনেকে কৰি ধৰি ৰাখি উশাহটো তাৰপিছত মুখখন ওপৰলৈ কৰি উশাহটো এৰি দিম চাব তুমি কি আছে এফালে এফালে তুমি এইটো এতিয়া কৰিবলৈ লৈছো আৰু এটা তাৰে কাৰণে আমি এই পৰ্চনটো এনেকে থাকিব লাগিব ইয়াতে ডেপ 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 কৰি থাকিব ইয়াতে এটা ডেপ ডেপ কৰি থাকিম মই 100 বাৰ মান কৰিলো নিজৰ মতে কৰিব যেতিয়া সময় বা তেতিয়া কৰিব পাৰে ৰাতিপুৱা শুই উঠি দুপৰীয়া এনে থকা সময়ত কৰিব
অলপ মানে মুখৰ উজ্জ্বলতাটো আনে বুলি কয় ৰেগুলাৰ কৰিব লাগে ৰেগুলাৰ কৰিলে অৱশ্যে ময়ো মোৰ নিজৰ মুখখন ব্ৰাইট দেখো কিন্তু ৰেগুলাৰ কৰা নহয় বাৰু কিন্তু কৰিবলৈ চেষ্টা কৰিব মই আজি কৰিছো আকৌ বহুত দিনৰ মূৰত কৰাৰ কিদিন তাৰমানে মোৰ লাগে সঁচাকে যেন অলপ মোৰ ব্ৰাইটনেছ আহিছে মুখত এনেকুৱা লাগে মনৰ ভাৱ নে কি নাজানো কিন্তু মোৰ লাগে মানে আৰু কেইটামান আছে সেইকেইটাও দেখাই লৈছো এইখিনি ডেপ কৰিব লাগিব এটো কৰিলে চকুৰ কাখৰ অংশৰখিনি ব্লাড সাৰ্কুলেশনটো ঠিক হয় বুলি কয় তেতিয়া ডাৰ্ক সাৰ্কেলটো নপৰে এইবিলাক অংশতে উনকালা আচলতে বয়সৰ চাপ পৰে তো ফেচিয়েল যোগা সমূহ কৰিলে বয়সৰ চাপ পৰা প্ৰক্ৰিয়াটো মানে স্লো হৈ যায় বুলি কয় আৰু এটা আছে মুখখন পাউট কৰিব লাগিব আকৌ স্মাইল কৰিব লাগে এনেকৈ মই 10 বাৰ মান কৰি দেখাম এইদৰে লাষ্ট এটা আছে ফিশ টাইপ ফেস কৰিব লাগে এই বনটোৰ কাৰণে এইকেইটা দিনত শুই দিলো যে এটা ফ্ৰেছ লাগা নাই আসলে একদিন মই হোৱা নাছিলো দিনত আজি বহুত দিনৰ পিছত হলো দিনত শুবলে মন নাযায় আজি ইহঁতৰ লগত হঠাতে শুই দিব লগা হ'ল হঠাতে হোৱাতে তাৰমানে শুই গলো গমে নাপালো কিবা লাগি আছে কাৰণে এইকেইটা কৰিছো অলপ ৰিলেক্সিং যোগা অলপ মানে বেছিকে কৰিবলৈ মন যোৱা নাই জাস্ট কেইটামান প্ৰাইমেৰী যোগা কেইটামান কৰিলো এতিয়া মই কৰিম নেক মুভমেন্ট কেইটামান প্ৰথমতে ফ্ৰণ্টৰ ফালে মই নেকটো ডাউন কৰিম up down left straight right straight the rotation left front right front shoulder কেটামান কৰিম up down আৰু অকমান ককালটো কাৰণে গ'ল আজি যোগা ইমানে তেন্তে আজিৰ ভিডিওটো এতিয়া ইমানতে শেষ কৰিম যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি আজি আপোনালোক মোৰ চেনেলত নতুন প্লিজ মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিব তেন্তে এতিয়ালৈ আহিছো আকৌ এটা নতুন ভিডিওৰ সৈতে লগ পাম আৰু ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ তেন্তে আজিলৈ আহিছো ভালদৰে থাকিব সুস্থ সবল হৈ থাকিব stay home stay indoors bye